তো হেল্ল' গাইজ, আজি আপোনালোকক পুনৰ যেতিয়া মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গাইজ, আজি আমাৰ টপিকটো হৈছে ইউটিউব। তো গাইজ, আজি আপোনালোকক মই ক'বলৈ চেষ্টা কৰিম এটা ইউটিউবৰ অতি ভাল লগা ফিচাৰ্ছৰ বিষয়ে। তো গাইজ, তাক আমি শিকিবলৈ বলক আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ। গাইজ, সেই ভাল লগা ফিচাৰ্ছটো হৈছে শুনক। তো গাইজ, আপোনালোকে এটা গান ভাল পায় আৰু সেই গানটো আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে, আৰু যদি আপোনালোকৰ সেই গানটো অকল শুনিব ইচ্ছা আৰু সেই গানটো ধৰক আপোনালোকৰ ভিডিঅ'টো চাব ইচ্ছা নাই, তো গাইজ সেই কামটো আপোনালোকে কেনেকৈ কৰিব? কাৰণ গাইজ, আমি সকলোৱে জানো যে ইউটিউবত কোনো এটা লেকচাৰ বা কোনো এটা গান বা যিকোনো এটা বস্তু অৰ্থাৎ অডিঅ' শুনিব লাগিলে সেই অডিঅ'টোৰ লগত থকা সম্পূৰ্ণ ভিডিঅ'টো চাব লগা হয়, যাৰ ফলত আপোনালোকৰ ফোনৰ বেটাৰী অতি সোনকালে শেষ হৈ যায়। তো গাইজ, আপোনালোকে কোনো এটা অডিঅ' ইউটিউবত আপোনালোকে সেই ভিডিঅ'টো নাচাই কৰি কেনেকৈ শুনিব পাৰিব, অৰ্থাৎ আপোনালোকৰ ফোনৰ স্ক্ৰীণ অফ কৰি আপোনালোকে ইউটিউবৰ পৰা কোনো এটা অডিঅ' কেনেকৈ শুনিব পাৰিব। তো তাকে আজি মই ক'বলৈ চেষ্টা কৰিম। তো এই কামটো কৰিবলৈ যাব লাগিব মোৰ ফোনৰ স্ক্ৰীণত। তো বলক মোৰ ফোনৰ স্ক্ৰীণলৈ আৰু আহিকক কেনেকৈ কামটো কৰে। তো বলক মোৰ ফোনৰ স্ক্ৰীণ। কাম কৰিবলৈ আমি প্ৰথম যাব লাগিব আমাৰ ক্ৰোম ব্ৰাউজাৰত। তাত গৈ আমি তাত আমাৰ যিটো ইউটিউব আছে তাত আমি অ'পেন কৰি ল'ম। অ'পেন কৰি লোৱাৰ পিছত ইয়াত যিটো একদম সহজে কোণত তিনিটা দৰ আছে তাত আমি টিপি দিম। সেই টিপি দিয়াৰ পিছত ইয়াত আমাৰ বহুতো অপশ্যন থাকিব, কিন্তু ইয়াত যিটো অলপ তলত পিনে যিটো ইয়াত ডেস্কটপ চাইড আছে তাক আমি অন কৰি দিম। ইয়াক টিপি দিয়াৰ পিছত ইয়াত আমাৰ ইউটিউবৰ বহুতটা ভিডিঅ' আহিব, কিন্তু ইয়াত একদম ওপৰত যিটো এটা চাৰ্জৰ অপশ্যন আছে তাত আপোনালোকৰ নিজ ইচ্ছা অনুসৰি ভিডিঅ' বা যিকোনো ছঙৰ নাম তাত দিব পাৰিব। বহুত নেট শ্ল' আছে। এইবোৰ আপোনালোকে ইয়াত বহুতো ভিডিঅ' দেখা পাব। ইয়াত যিটো চাৰ্জৰ অপশ্যন আছে তাত আমি যি ইচ্ছা অনুযায়ী আমি চাব পাৰিম। ইয়াকে মই এটা চাৰ্চ কৰিছোঁ NCS নো কপিৰাইট চং, কাৰণ কপিৰাইট চং মাৰিলে মোৰ চেনেলত কপিৰাইট হৈ যাব, গতিকে ইয়াত মৰা নাই। তো গাইজ, ইয়াত এটা মই আপোনালোকক চং প্লে কৰি দেখুৱাম। নেট শ্ল' আছে। তো গাইজ, ইয়াত চলি আছে। ইয়াক এতিয়া আমি বৰ্তমান স্ক্ৰীণৰ পৰা অফ কৰি দিম, স্ক্ৰীণ অফ। তো এইটো মোৰ আপোনালোকে দেখিছে ইয়াত মোৰ স্ক্ৰীণ অফ হৈছে, কিন্তু ইয়াত যদি আপোনালোকে ইয়াত টিপি দিয়ে আৰু স্ক্ৰীণখন অন কৰি আছে